সাপোর্টিং জিরাটুম মিডিয়ার বন্ধু বান্ধবীসকল পিনি নিলিটুম প্রেস মিট কাং নিয়ালামা বাংকে নিলিটুম নালিটুম অফান আংথান পটিক প কেচেংসি নিলি নালিটুম অফান ইন্ট্রোডিউস করিক প নিলিটুম কাৰ্বি আংলং ডিস্ট্রিক্ট কংগ্রেস কমিটি ভাইস প্রেসিডেন্ট অশোক তেৰণাকে হাই লাপেনকে কাৰ্বি আংলং वेस्ट कार्बी आंगलंग वाइस प्रेसिडेंट विजय तेरणा हाय लापेन के वेस्ट कार्बी आंगलंग जनरल सेक्रेटरी आलम रंपिया के हाय लापेन के EPCC पेन नंगे टोंगडुन स्पोक्स पर्सन मोहन रंपिया के हाय नीलिमे सैमसन इंटी वाइस प्रेसिडेंट कार्बी आंगलंग डिस्ट्रिक्ट कांग्रेस कमिटी लापेन के मीडिया IT सेल चेयरमैन निलिटुम प्रेस मीट कांग निजी आलाम केचेंसी निलिटुम कार्बी आंगलंग बासि चेंगपनिक पो आतुमी दि कार्बी आंगलंग अलंग पेनांगान निलिटुम कांग्रेस CLP लीडर देब्रब्रत सैकिया आलाम निकानिंग जे आलाम आपुथाक लादाक पेनांगान आहुर चुदुलसन दुलो लासो आलाम क्लेरिफिकेशन नांकी पीए फांसी निलिटुम प्रेस मीट कांगनी लासी निलिके चेंगसी उसोक तेरणा खाय फांसी के थांजिया फांचुने रिगला ते प्रेस मीडिया बंधु बान्धवीসকল ইতিমধ্যে আমাৰ ডিস্ট্রিক্ট কংগ্রেস ভাইস প্রেসিডেন্ট আমাৰ স্যামসন টি ডাঙৰে আপোনালোকক গতিখিনি ক'লে গতিকে নিশ্চয় আপোনালোকে গম পায় যে 2 দিনমান আগত আমাৰ এসেম্বলিত 0 আৱাৰত আমাৰ দেৱব্ৰত শইকীয়া আমাৰ CLP লিডাৰে তাত এসেম্বলি কুৱেশ্যন এৰাইজ কৰিছিল কৰাৰ পাছত যোৱাকালি হঠাতে কিছুমান সোশ্যাল অৰ্গেনাইজেশ্যনসকলে বা জাতীয় সংগঠনসকলে যে কাৰ্বি আংলং ডিস্ট্রিক্ট কংগ্ৰেছসকলক কিছুমান সোশ্যাল মিডিয়া হওক বা কিছুমান ব্যক্তিগত হওক তেওঁলোকে লিখিছিল বা কৈছিল যে তেওঁলোকে ক্লিয়াৰিফিকেশ্যন দিব লাগিব অন্যথা কাৰ্বি আংলং ডিস্ট্রিক্ট কংগ্ৰেছসকলৰ ভৱিষ্যত ৰেছপন্সিবিলিটি ল'ব লাগিব বুলি কৈছে বিশেষকৈ PGR আৰু VGR ক্ষেত্ৰত গতিকে নিশ্চয় আপোনালোকে গম পায় যোৱা 20 ফেব্ৰুৱাৰী তাৰিখে আমাৰ কাৰ্বি আংলং সমাজ কাউন্সিলে সৰ্বদলীয় বৈঠক সকলোকে মাতিছিল আৰু ডিস্ট্রিক্ট কংগ্ৰেছ হিচাপে আমাকো মাতিছিল আমিও গৈছোঁ আৰু সিদিনাখন আমি স্পষ্টভাৱে প্ৰথম ভাষণ আমি দিছিলোঁ আৰু সেই ভাষণত আমি স্পষ্টভাৱে কৈছোঁ যে বিশেষকৈ PGR আৰু VGR যিসকল ইনক্ৰচাৰ সেইসকলক উচ্ছেদ কৰিব লাগে আৰু উচ্ছেদ কৰাটো আমি ডিস্ট্রিক্ট কংগ্রেস ফালৰ পৰা আমি সম্পূৰ্ণভাৱে সহযোগিতা কৰিছোঁ আৰু কৰিম বুলি কৈছোঁ তাৰ পাছত যোৱাকালি হঠাতে আমি দেখিবলৈ পাইছোঁ যে কিছুমান জাতীয় সংগঠন সোশ্যাল অৰ্গেনাইজেশ্যনসকলে যে কাৰ্বি আংলং ডিস্ট্রিক্ট কংগ্ৰেছসকলক কিছুমানক নাম লিখি জগৰীয়া হ'ব স্পষ্টীকৰণ দিয়ক বুলি কৈছে কিন্তু মই ভাবোঁ সেই ক্ষেত্ৰত আমি স্পষ্টীকৰণ দিবলগীয়া হ'ব নালাগিছিল যেহেতু আমি সৰ্বসন্মতিভাৱে আমি ছাপোৰ্ট কৰিছোঁ আৰু এতিয়াও আছোঁ আৰু আগৰ পৰা আমি কৈ আছোঁ যে বিশেষকৈ PGR আৰু VGR যিসকল ইলিগেল ইনক্ৰচাৰসকলক এভিকশ্যন কৰিব লাগে বুলি আৰু এটা কথা যে দেৱব্ৰত শইকীয়া আমাৰ CLP লিডাৰ তেখেতৰ ভাষণতহে তেওঁলোকে তাত অপোজ কৰিছে যে কাৰ্বি আংলঙত PGR VGR একশ্যন হ'ব নালাগে বুলি কৈছে সেই ক্ষেত্ৰত আমাৰ EPCC আমাৰ সিনিয়ৰ স্পষ্টপাৰ্চন মোহন ৰম্পি তেখেতে ক্লিয়াৰভাৱে ক'ব কিন্তু আমি কাৰ্বি আংলং ডিস্ট্রিক্ট কংগ্ৰেছ ফালৰ পৰা সেই PGR আৰু VGR এফেকশ্যন কৰাটো আমি সম্পূৰ্ণভাৱে আমি আছোঁ আৰু ভৱিষ্যতলৈকে থাকিম বুলি কৈছোঁ ইমানেই আমাৰ ফালৰ পৰা নন আদুংগবাকে ইলিটুম वेस्ट कार्बी आंगलंग और रिप्रेजेंटेटिव लो आलांगि विजय तेरण PGR और VGR ওপৰত অলপ মন্তব্য দিব প্ৰথমতে আমাৰ প্ৰেছ মিডিয়া বন্ধু বান্ধৱীসকলক আমাৰ ৱেষ্ট কাৰ্বি আংলং ডিস্ট্রিক্ট কংগ্ৰেছ তৰফৰ পৰা নমস্কাৰ জ্ঞাপন কৰিছোঁ বিশেষকৈ আমাৰ স্থিতি এটাই যেনেকৈ আমাৰ ইষ্ট ডিস্ট্রিক্ট আমাৰ ভাইচ প্ৰেছিডেণ্ট অশোক তেৰণ ডাঙৰীয়া যিটো কৈছে আৰু ইতিমধ্যে এইটো সৰ্বদলীয় বৈঠক ইতিমধ্যে হৈ গ'ল সিদ্ধান্তও হৈ গ'ল সেই সিদ্ধান্ত মৰ্মে আমি সম্পূৰ্ণ সমৰ্থন কৰিছিলোঁ আৰু সমৰ্থন কৰিছোঁ বা কৰি যাম আমি আৰু তাত কোনো দ্বিমত নাই যে তাত কিবা আৰু কোনোবা কিবা বাধা বা বিঘিনি দিব
কোনোবা পাৰ্টি কোনোবা মাইলেজ ল'ব সেইটো কথা নহয় যিবিলাক আমাৰ চৰকাৰী মাটি তাত অবৈধভাৱে যিসকল নেকি বাস কৰি আছে সেইসকলকতো চৰকাৰীভাৱে নিশ্চয় উচ্ছেদ কৰিবই বা কাৰ্য কৰিবই গতিকে আমাৰ কথা হৈছে যে PGR আৰু VGR তাত সকলো জাতি বুলি নহয় বা ধৰ্ম বুলি নহয় সেইবিলাক আনিব নালাগে তাত যিসকলে অবৈধভাৱে বসবাস কৰি আছে সম্পূৰ্ণ উচ্ছেদ কৰিব লাগে এইটো আমাৰ ৱেষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছ তৰফৰ পৰাও আমাৰ ইতিমধ্যে সিদ্ধান্ত লোৱা হৈছে আৰু সিদ্ধান্ত মৰ্মে আমি ইয়াত মত প্ৰকাশ কৰিছিলোঁ আৰু আমাৰ ইষ্ট ৱেষ্ট আমাৰ সিদ্ধান্ত একমত গতিকে আমাৰ ক'বলগীয়া ইমানেই আৰু কাৰ্বি আংলং পেন আৰু লেঙালাম পেন নিদি চাব নেকি এফালে শেষ কৰি লওঁ আচ্ছা নন APCC স্পোকসপাৰ্সন মহন্তৰ ৰংপি আলাং লিপেন্সি থানিকো নমস্কাৰ প্ৰেছ মিডিয়া বন্ধু বান্ধৱীসকল এই বিষয়টো বহুত স্পৰ্শকাতৰ এইকাৰণে প্ৰথমৰ পৰাই আমাৰ এই কাৰ্বি আংলঙৰ চবৰ এই কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটিৰ লগতো তেনেকৈ চবেই আলোচনা কৰি আছে যে ইয়াত ৰাজনৈতিকভাৱে মুনাফা ল'বলৈ কোনো আগবাঢ়ি যাব নালাগে এইকাৰণে চব কাৰ্বি আংলং সকলো দল সংগঠনে ইয়াত সহমত দিছে গতিকে এটা বস্তু কিবা দেখিলোঁ যে সেইদিনাখন আমাৰ CRP লিডাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়াই যিটো কুৱেশ্যন 0 আৱাৰৰ যিটো কুৱেশ্যন কৰিছিলে তাত দেখিলোঁ তাত ইয়াত কেনেকৈ ওলাই গ'ল কথাটো যে আনলফুল আনকনষ্টিটিউশ্যনেল তেনেকুৱা শব্দই প্ৰয়োগ কৰা নাই গতিকে মই যিমান সংগঠনবিলাক আছে মই চবকে মই ফোন কৰিলোঁ আপোনালোকে ক'ৰবাত আছে নেকি আছে যদি দিয়ক মই ভিডিঅ' যিবিলাক পাইছোঁ তাত তেনেকৈ আমি দেখা পোৱা নাই যে তেনেকুৱা কাৰ্বি আংলঙৰ বিৰুদ্ধে যে 6 শিডিউলৰ এগেইনষ্টত তেওঁ কিবা তেওঁৰ স্পীচ দিয়াটো আমি তেনেকুৱা দেখা পোৱা নাই গতিকে মই বাৰে বাৰে সুধিছোঁ তেওঁলোকক আছে যদি দিয়ক আমি কাৰণ এই কাৰ্বি আংলঙৰ যিটো এই বিষয়টো বহুত স্পৰ্শকাতৰ গতিকে আমি কোনো ইয়াত কাৰ্বি আংলং ৰাইজৰ লগত আমি দ্বিমত নাই কাৰ্বি আংলঙৰ ৰাইজৰ লগতে আছোঁ গতিকে তেওঁলোকক বাৰে বাৰে সুধিছোঁ যদি আছে দেখাই দিয়ক আমি ৰাতিও কথা পাতিছোঁ আমাৰ CLP লিডাৰৰ লগত তেওঁক সুধিছোঁ আপুনি সঁচাকৈ কৈছে নেকি নাই তেনেকৈতো কোৱা নাই বুলি ক'লে আৰু ভিডিঅ' নিউজ চেনেল চব নিউজবিলাকেই আছিলে তাত এই ভিডিঅ'টো দেখিলোঁ প্ৰথমৰ পৰাই দেখিলোঁ এইকাৰণে মই কৈছোঁ যিবিলাকে প্ৰটেষ্ট কৰিছে যিবিলাক কৰিছে তেওঁলোকক মই ক'লোঁ যে আপোনালোকে যোনে অসমীয়া ভালকৈ জানে তেওঁলোকৰ লগত আপোনালোকে বুজি লওক কথাটো নহ'লে এনেকুৱা মিছলিড কৰা হ'ব গতিকে আৰু ইয়াৰ পৰা চিটুৱেশ্যনটো আকৌ মানে টেন্স কৰাটো আমি নিবিচাৰোঁ গতিকে যাতে তেনেকৈ পুনৰাবৃত্তি নহয় যদি আছে আমি আলোচনা কৰিম কিবা দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ লগতো আমি আলোচনা কৰিম চবেই একমত আছোঁ গতিকে এটা কথা কৈছে কিন্তু এটা কথা নহয় দুটা কথা কৈছে যে কাৰ্বি আংলঙৰ যিটো কিবা PGR VGR যিটো মানে এলেকাত এৰিয়াত যিটো অবৈধভাৱে সহবাস কৰি আছে অকল তাত কাৰ্বি নহয় বিহাৰী নহয় নেপালী নহয় কাৰ্বিও আছে তাত গোটেই ইলেকশ্যন কৰা হ'ব সেইটো তাত কোনো দ্বিমত নাই কিন্তু এটা কথা কৈছে সেইটো সুধিবই লাগিব আকৌ ক'বই লাগিব তুলিৰাম ৰমহাং ডাঙৰীয়া যিটো CM তেওঁ নিজে 2020 চনত তেওঁ নিজে কৈছে যে তাত PGR VGR প্ৰতিটো নিৰ্বাচনত তাৰ ৰাইজে সুধিছিলে প্ৰতিটো নিৰ্বাচনত যে PGR VGR তাত বসবাস কৰাসকলক উচ্ছেদ কৰিম বুলি কয় গতিকে তেওঁ নিজে প্ৰতিশ্ৰুতি দিছে যে কেতিয়াও কৰা নহয় আৰু যোনে কৰিম বুলি কৈছে তেওঁলোকে ৰাজনীতি মুনাফা ল'বৰ কাৰণে ভোট বেংকৰ এই ৰাজনীতি কৰিছে বুলি কৈছে গতিকে সেই দিনখন আকৌ ক'লে যে ইলেকশ্যন হ'ব গতিকে কোনটো মুখৰ কথাটো আমি বিশ্বাস কৰিম সেইটোতো সুধিবই লাগিব এছ এ ৰাজনীতি দল হিচাপেতো সুধিবই লাগিব প্ৰতিজন কাৰ্বি আংলঙৰ নাগৰিকে এইটো সোধা অধিকাৰ আছে সেইটো গতিকে সেইটো সোধাৰ কাৰণে যদি কিবা হৈ যায় সেইটোতো আমি কি ক'ম গতিকে সুধিবই লাগিব কিন্তু আৰু এটা কথা কৈছে যে তাত বসবাস কৰাসকলৰ ৰিহেভ
পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা হ'বনে নাই, কৰাৰ পিছতহে তেওঁলোকক উচ্ছেদ কৰিব লাগে বুলি কৈছে। কৰিবই, কাৰণ এইটো মানে অকল 6 শিডিউল এৰিয়াত যে তেওঁলোকক মানে সংস্থাপন দিব সেইটো কথাও কোৱা নাই। গতিকে তেওঁলোকক ক'ৰবাত সংস্থাপন দিয়া ব্যৱস্থাটো চৰকাৰে কৰিবই লাগে, কাৰণ 9-10 হাজাৰ তাৰ বিভিন্ন জাতি জনগোষ্ঠীবিলাক তাত বসবাস কৰি আছে তেওঁলোকক, কাৰণ তেওঁলোকে ভাৰতীয়, প্ৰত্যেকজনে ভাৰতীয়, তেওঁলোকক এই ব্যৱস্থা কৰাৰ কথাহে কৈছিলে। তাৰ এগেইনষ্টত যে একদম কাৰ্বি আংলঙৰ যে 6 শিডিউল এৰিয়াত যে তাত মানে পুনৰ সংস্থাপন তেনেকুৱা পোৱা নাই কথাটো। গতিকে বেছি দেৰি কৰি লাভ নাই, কাৰণ বহুত স্পৰ্শকাতৰ এই কিবা ইছ্যু। মই প্ৰথমৰ পৰাই আমি ইয়াত কোনো মানে ডিমত নাই কাৰণে একো কোৱা নাই। কাৰ্বিখিনি মই কৰিছোঁ দেই। সুধিবলগীয়া নাই, কাৰ্বিখিনি কৈ লওঁ। আৰু কিবা সুধিব নাই, শেষ কৰি লওঁ ন অসমীয়া। আচ্ছা, একটা বস্তু কালি অহাকালি এটা মানে প্রশ্ন এটা উত্থাপন হয়েছিল যে সিএলপি লিডারে বিধানসভাত এটা স্টেটমেন্ট দিছে, আর ইভেন কি 20 তারিখে আপনাদের এই মিটিংত এটেন্ড করে এটা আপনাদের সাপোর্টও করেছে। আপনাদের দুজনের মতামত মানে মানে কাৰ্বি আংলং ডিস্ট্রিক্ট কংগ্রেস কমিটির আর সিএলপি লিডারের মাঝে কোনো কোঅর্ডিনেট নাই বলে তেনেকা একটা প্রশ্ন উত্থাপন হয়েছে। নাই, এইটোতো কোঅৰ্ডিনেট নাই বুলি নহয়। অলপ আগতে আমাৰ APCC স্পক্স পাৰ্চন তেখেতে ক্লিয়াৰভাৱে ক'লে যে তেখেতে তাত এইটো কোৱা নাই যে তাত ইলেকশ্যন হ'ব নালাগে বুলি কোৱা নাই। নহয়, সমৰ্থন কৰা মানে নহয়, সমৰ্থন কৰাৰ নিচিনা খালি কুৱেশ্যন এৰাইজ কৰিছে। যিদিনাখন 20 তাৰিখ সৰ্বদলীয় বৈঠকত তাত আমি কুৱেশ্যন এৰাইজ কৰিছোঁ, তেওঁলোকৰ যিবিলাক ইলিগেল ইনক্ৰচাৰ যদি তেওঁলোকে ইণ্ডিয়ান চিটিজেনশ্বিপ হয়, ফৰেনাৰ যদি হয়, সেই মানুহবিলাকক পুনৰ কাৰ্বি আংলঙতে থ'বনে নে কাৰ্বি আংলং বাহিৰত থ'ব, সেই কুৱেশ্যন এৰাইজ কৰিছিলে সেইদিনাখন। বেলেগ বেলেগ ৰাজনৈতিক দলকে কুৱেশ্যন এৰাইজ কৰিছে। আনকি মই এতিয়া আহি থাকোঁ যে এই কিছুমান কিবা ৰিজনেল পাৰ্টিবিলাকৰ এই তেওঁলোকে প্ৰেছ মিট দিছে তেওঁলোকে যে তেওঁলোকক কাৰ্বি আংলঙতে ৰাখিবনে নে কাৰ্বি আংলং বাহিৰতে ৰাখিব। যদি ভাৰতীয় হয় তেওঁলোকতো ক'ৰবাত হ'লেতো স্থান দিব লাগিব। সেইকাৰণে দেৱব্ৰত শইকীয়া ডাঙৰীয়া মই যিমান দূৰলৈকে মই ভিডিঅ'ত পাইছোঁ তেখেতে এইটো কৰিছে, তেওঁলোকৰ যদি প্ৰকৃততে যদি ভাৰতীয় হয় তে তেওঁলোকক চৰকাৰে কিবা ব্যৱস্থা কৰিব নেকি, কৰিব লাগে বুলি কোৱা নাই মই যিমান দূৰলৈকে ভিডিঅ' পাইছোঁ। গতিকে সেইফালৰ পৰা দেৱব্ৰত শইকীয়া ডাঙৰীয়া তাৰ ইলেকশ্যন হ'ব নালাগে বুলি তেনেকুৱা মোৰ ভিডিঅ'টো পোৱা নাই। কিন্তু ফাৰ্ডাৰ যদি স্পষ্ট যদি তেখেতে কৰিব নালাগে বুলি ক'বা ভিডিঅ' যদি আছে, আমাৰ স্পক্স পাৰ্চন মোহন ৰফি ডাঙৰীয়া কৈছে আমি তেখেতৰ লগত আলোচনা কৰিম। আৰু সঁচাকৈ যদি কৈছে সেই কথাটো আমিও দুৰ্ভাগ্যজনক বুলি ক'ব লাগিব, কিন্তু আমি তেনেকুৱা বৰ্তমানলৈকে পোৱা নাই। গতিকে আমাৰ মাজত সেইটো বেলেগ বেলেগ নহয়, একেটাই আছে। এইটো ক'বাত আছে নেকি, মানে এইটো ক'বাত আছে নেকি যে তেওঁ ইয়াত ইভিকশ্যনটো কৰিব নালাগে বুলি ক'বাত কোৱা আছে নেকি? ভিডিঅ' আছে নেকি? যোৱাকালি দল সংগঠনবিলাকে তেওঁলোকে মানে দল সংগঠনে সেইটো আমাক কোৱেশ্যন এৰাইজ হৈছে। দল সংগঠনে আমাক মানে সেইটো আৰু এটা কথা মই অলপ ক্লিয়াৰ কৰিব বিচাৰোঁ। আপুনি অলপ আগতে ৰবি ডাঙৰীয়া আপুনি কৈছে যে টিজিআৰ বিজিআৰলৈ কিছুমানে ৰাজনৈতিক পলিটিকেল কালাৰ দিব বিচাৰি আছে। যে তুলিৰাম ৰহনে নিজে এটা প্ৰগ্ৰামত গৈ তেওঁ নিজে এইটো তাত প্ৰতিশ্ৰুতি দিছিলে যে তাত ইলেকশ্যন নহয় বা তাৰ মানুহবিলাক কোনো চিন্তা কৰিব নালাগে। কিন্তু 20 তাৰিখৰ মিটিঙৰ পাছত তেওঁ আকৌ ক'লে যে তাত ইলেকশ্যন হ'ব। এইখিনিতো আপোনালোকে চবেও জানে। এই তাৰ ওপৰত কিবা ক'ব নেকি যে পলিটিকেল কালাৰ বা তেওঁ কৰিব বিচাৰিছে? অলৰেডি মই কাৰণ এই নিৰ্বাচনী বৈতৰণীতি পাৰ কৰি দিয়া তেনেকুৱা নহয় জানো। তাৰমানে এতিয়া এইটোও হ'ব পাৰে, কাৰণ এজন মানুহে কেনেকুৱা দুমুখীয়া নীতি কেনেকুৱা মানে অৱলম্বন কৰিব। কাৰণ আগতে তেওঁ প্ৰতিশ্ৰুতি দিলে যে তাত কেতিয়াও ইলেকশ্যন নহয়, পিজিআৰ বিজিআৰ যিটো ডিছপুটেড এৰিয়াত তাত মানে কিবা তাত থকাবিলাকক মানে উচ্ছেদ কৰা নহয় বুলি তেখেত প্ৰতিশ্ৰুতি দিছে। আৰু সেইদিনাখন ক'লে যে কিবা হয়। গতিকে আমি কি বুলি ভাবোঁ, কিন্তু স্পৰ্শকাতৰ এই বিষয়টো আমি ইমান মানে ইমান ডাৰ্টি ইয়াত মনোভাৱ লৈ আমি কংগ্ৰেছ দলে ইয়াত কৰিব বিচৰা নাই। মানে ইয়াত ভালকৈ সমাধানটো ভালকৈ হওক। বলটো তেওঁলোকৰ কোৰ্টত আছে, তেওঁলোকে যি কৰে। কাৰণ আমাৰ হাতত একো নাই, পাৱাৰো নাই, একো নাই। কংগ্ৰেছৰ হাতত এতিয়া বৰ্তমান একো পাৱাৰো নাই,
শক্তি নাই যে আমি ক'লে যে কিবা এটা হ'ব, সেইটোও নহয়। গতিকে কি কৰে দেখা যায় কাৰ্বি আংলং ৰাইজে এইটো ভালকৈ মানে সহজভাৱে ল'ব নালাগে। কাৰণ এইটো লৈ পেলাই যিটো দেখিছোঁ, তাৰমানে দেৱব্ৰত শইকীয়াই যিটো ক'লে, যিটো তেখেতে বিশেষকৈ বিজেপি দলকহে অলপ প্ৰশ্ন কৰাৰ নিচিনা হৈছে। আগত তেওঁ যিটো ক'লে, এতিয়া আকৌ সেইটো ক'লে। গতিকে তাত বিৰোধী আমিওতো কৰিম, কোনটো হয়, কিন্তু তাত উৎসাহ হ'ব নালাগে বুলিতো আমি কেতিয়াও কোৱা নাই, তেখেতক কোৱা নাই। আৰু এটা কথা, মানে পুনৰ সংস্থাপনৰ বাবে আপোনালোকৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কমিটিয়ে কিবা ক'ব নেকি কাৰ্বি পৰিষদ? নহয় এই বস্তুটো নহয়, এইটোতো এখেতে ৰম্পি কোৱাৰ দৰে চৰকাৰ যিহেতু আমি নাই, আমি চৰকাৰকে অনুৰোধ কৰিব পাৰিছোঁ। আৰু সিদিনাখন মই স্পষ্টভাৱে কৈছোঁ যে একৰ্ডিং টু ল, এজ পাৰ ল, কাৰণ আইনভাৱে যিকোনো বস্তু ব্যৱস্থা কৰিব লাগে। কাৰণ সেইসকল যদি ভাৰতীয় নাগৰিক হয়, আমি তেওঁলোকতো বাংলাদেশ পাকিস্তানটো খেদিব নোৱাৰোঁ। সেইকাৰণে এজ পাৰ ল, এজ পাৰ আমাৰ 6 শিডিউল আমাৰ সংবিধান এটা আছে কাউন্সিলত, সেই সংবিধান মতে কেনেকৈ কৰিব পৰা যায়। আৰু এটা কথা, সুপ্ৰিম কোৰ্টৰ পৰা যিহেতু অৰ্ডাৰ এটা আছে, গতিকে সেই সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ আমি বাইপাছ কৰিব নোৱাৰোঁ। অথবা কাউন্সিলে হওক, ষ্টেট গভৰ্ণমেণ্টে হওক, সম্পূৰ্ণ সেই আইনমতে যাব লাগিব। গতিকে আমি আমাৰ ফালৰ পৰা সেইটোৱে ক'ব বিচাৰোঁ, একটাই কথা, PG আৰু VGৰ মাটিত ইভেকশ্যন হ'ব লাগে। সিদিনাখন এই দুটা চৰ্ত আছিলে, আমি সেইটোৱে কৰিছোঁ। কিন্তু কাউন্সিলে সেইসকলক সংস্থাপন কৰিব নকৰে, সম্পূৰ্ণ এইটো গভৰ্ণমেণ্টৰ অধীনত আছে এজ পাৰ ল। গতিকে তাত আমি আমাৰ ফালৰ পৰা খালি সহযোগ কৰিম বুলি সিদিনাখন প্ৰতিশ্ৰুতি দিছোঁ, আৰু আজিও দিম। আৰু ভৱিষ্যতলৈকে যিমানখিনি ইলিগেল এনক্ৰচাৰ সেইসকলক এভিকশ্যন হ'ব লাগে। আমি আমাৰ ডিষ্ট্ৰিক্ট ফালৰ পৰা আমি সেইটো কিবা সহায় সহযোগিতা কৰিম বুলি কৈছোঁ। আৰু এটা কথা ঠিক যে বৰ্তমান সময়ত যিহেতু ক্ৰুচিয়েল টাইম, গতিকে মই বিভিন্ন দল সংগঠনসকলক বা সামাজিক কিছুমান ব্যক্তিগতসকলক আমি কিছুমান ছ'চিয়েল মিডিয়া পাইছোঁ যে এনেকৈ আমাক আল্টিমেটাম দিছে যে আপোনালোকে যোৱাকালিৰ ভিতৰত ক্লিয়াৰিফাই কৰিব লাগে, কিবা লাগে বুলি কৈছে। কাৰণে মই বিনম্ৰ অনুৰোধ যে যিসকল ছ'চিয়েল মিডিয়াত যিবিলাক ক্ৰিটিকেল বস্তু, যিবিলাক বস্তু চিটুৱেশ্যনবিলাক ভাল নহয়, সমস্যাবিলাক অলপ ক্ৰিটিকেল, গতিকে এইবিলাক বস্তু মই দিব নালাগে, লিখিব নালাগে। আমি আমাৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ কৰিছোঁ, মই ৰিকুৱেষ্ট কৰিছোঁ, যিহেতু আমি ছাপোৰ্ট কৰিছোঁ আৰু আগলৈ ছাপোৰ্ট কৰিম। না আচলতে এতিয়াও ক্লিয়াৰ হোৱা নাই বস্তুটো। আপুনি এভিকশ্যনটো হ'ব লাগে বুলি ক্লিয়াৰ কাট আপুনি দিছে, সংস্থাপন হ'ব লাগে বুলি জিলা কংগ্ৰেছে কিবা আহ্বান কৰিব নেকি কাৰ্বি পৰিষদক? এইটো ক'লেতো নহয়, এজ পাৰ ল, এজ পাৰ ল কাৰণ আমি আমাৰ পৰা এইটো এজ পাৰ ল, তাত আমি তাত ভেৰিফিকেশ্যনটো আমি সেই মানুহবিলাক যে মাইগ্ৰেণ্ট নে কেনেকৈ আমিতো নাজানো। কাৰণ তেওঁলোকে গভৰ্ণমেণ্টে চাৰ্ভে কৰিব, যিসকল ইনক্লুজ কৰিছে যে তেওঁলোকে মাইগ্ৰেণ্ট নে ইয়াত ইণ্ডিজিনাছ পিপুল, তেওঁলোকে চাৰ্ভে কৰাব। কৰাৰ পাছত নিশ্চয় চৰকাৰে বহন কৰিব। আৰু আমি আমাৰ ফালে এইটো এপিল থাকিব, যদি ইয়াত খিলঞ্জীয়া মানুহ হয়, সঁচাকৈ যদি অসমত খিলঞ্জীয়া মানুহ হয়, সেইসকলকতো কাউন্সিলক আমি এপিল কৰিছোঁ যে তেওঁলোকক সংস্থাপনটো দিব লাগিব। তাত খিলঞ্জীয়া মানুহক যদি আমি, তেওঁলোকে ক'ত থাকিব? তেওঁলোকে পাকিস্তান বাংলাদেশতো থাকিব নোৱাৰে, তেওঁলোকে অসমতে থাকিব লাগিব, ভাৰততে থাকিব লাগিব। সেই মানুহখিনি যদি খিলঞ্জীয়া মানুহ যদি হয়, সেইসকলকতো সংস্থাপন দিব লাগিব। আৰু সুপ্ৰিম কোৰ্টে অলৰেডি দিয়া আছে মই জনামতে, যে খিলঞ্জীয়া মানুহ, আমাৰ ট্ৰাইবেল মানুহ হয়, 6 শিডিউল মানুহ হয়, সেইবিলাক মানুহকতো তেওঁলোককতো কিবা সংস্থাপন দিব লাগিব। সেইটোৱে আৰু ক্লিয়াৰ হৈছে না?